Hey friends, welcome back to my channel. আজি ভিডিওত এটা ৰিভিউ ভিডিও হয়। আজি ভিডিওটিত মই আপোনালোকক এটা প্ৰডাক্টৰ ৰিভিউ দিম। লাহে লাহে গৰম পৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিটো সিজনত আমাৰ স্কিনৰ প্ৰয়োজনবোৰ বেলেগ হয়। ঠাণ্ডাৰ দিনত আপোনালোকে নিশ্চয় হেভি ক্ৰীম হানি স্কিন বহুত ময়শ্চাৰাইজ কৰিলে, কিন্তু এতিয়া গৰমৰ দিনত সেই ক্ৰীমবোৰ দেখিলে কিবা এটা গৰম ভাৱ লাগি যায়। গৰমৰ দিনত ইনেই ইমান গৰম, তাতে আৰু হেভি ক্ৰীম হানিলে আমাৰ বহুত বেছি গৰম লাগে। গৰমৰ দিনত আমি বহুত ঘাম ক্ৰীম এই সকলোবোৰ লগ লাগি আমাৰ মুখখন চিপচিপিয়া হৈ যায় আৰু তেতিয়া ধূলি মাকতি আহি আমাৰ স্কিনত লাগি ধৰে আৰু সেইটো এটা বহুত অস্বস্তিকৰ অৱস্থা। আমি যেনেদৰে ঠাণ্ডাৰ দিনত বেলেগ কাপোৰ পিন্ধো আৰু গৰম দিনত বেলেগ কাপোৰ পিন্ধো, ঠিক তেনেদৰে ঠাণ্ডাৰ দিনত হনা ক্ৰীম আৰু গৰমৰ দিনত হনা ক্ৰীমো বেলেগ হ'ব লাগে। গৰম দিনত আমাৰ কি ভাল লাগে বাৰু? ঠাণ্ডা পানী, ফলৰ ৰস, নহয় জানো? আৰু সেই ফলেৰে যদি কোনোবাই আমাক এটা ক্ৰীম বনাই দিয়ে তেতিয়াতো নিশ্চয় বহুত ভাল লাগিব। তো ফ্ৰেণ্ডছ, মই আজি ৰিভিউ কৰিবলৈ ওলোৱা প্ৰডাক্টত আছে ফল, আৰু সেইটো হৈছে গুড ভাইবছৰ অৰেঞ্জ জেল, আৰু এইটো অৰেঞ্জেৰে তৈয়াৰী। এই অৰেঞ্জ জেলটো মই পাৰ্পলৰ পৰা কিনিছিলোঁ আৰু মোৰ পাৰ্পল হল ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদিহে কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মই ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিম, আপোনালোকে তাত সেই ভিডিঅ'টো চাই ল'ব পাৰে। প্ৰথমতে আপোনালোকক গুড ভাইবছ ব্ৰেণ্ডটোৰ কথা কৈ লওঁ। গুড ভাইবছ এটা হাৰ্বেল ব্ৰেণ্ড হয় আৰু আপোনালোকে এক্সক্লুচিভলি পাৰ্পলত ইয়াৰ প্ৰডাক্টবোৰ পাই যাব। আৰু গুড ভাইবছৰ প্ৰডাক্টবোৰৰ এটা বহুত ভাল গুণ আছে, আৰু সেয়া হৈছে ইয়াত ন' পেৰাবিন, ন' ছালফেট, ন' মিনাৰেল অইল আৰু ক্ৰুৱেলিটি ফ্ৰী। আজিকালি বহুত চলিছে গুড ভাইবছৰ প্ৰডাক্ট, আপোনালোকে মন কৰিলে এইটো ট্ৰাই কৰি চাব পাৰে। গুড ভাইবছৰ বিষয়ে আপোনালোকক জনালোঁ, আৰু এতিয়া আহোঁ এই প্ৰডাক্টটোৰ পেকেজিঙলৈ। এইটো এটা এনেকুৱা ধৰণৰ গ্লাছ কণ্টেইনাৰত আহে আৰু ইয়াৰ ওপৰত এখন ঢাকনি আছে, গল্ডেন ঢাকনি। বহুতেই ধুনীয়া, বহুতেই এমেজিং ইয়াৰ পেকেজিং, আৰু বহুতেই লাক্সাৰিয়াছ লাগে দেখিবলৈ। আৰু এই গল্ডেন কালাৰ ঢাকনিখন খোলাৰ লগে লগে ইয়াতে এখন আমি আকৌ বগা ঢাকনি পাওঁ ক্ৰীমখিনি ছিকিউৰ কৰিবলৈ, অৰ্থাৎ যদি কেতিয়াবা এনেকুৱাকৈ ওলটিও যায় তেতিয়াহ'লে আমাৰ ক্ৰীম ৱেষ্ট নহয়। আৰু ইয়াৰ পিছতে এই ঢাকনিখন খোলাৰ পিছতে আমি জেলটো দেখিবলৈ পাইছোঁ। এয়া অৰেঞ্জ কালাৰৰ জেল হয় আৰু ইয়াৰ গোন্ধটো বহুতেই ধুনীয়া, অৰেঞ্জ গোন্ধ। ইয়াৰ বহুত ভাল লাগিব ক্ৰীমটো সানি। এই জেলটো মোৰ তিনিটা কথাত বহুত ভাল লাগে। প্ৰথম ভাল লগা কথাটো হ'ল যে ইয়াৰ পেকেজিংটো বহুত ধুনীয়া। দ্বিতীয় ভাল লগা কথাটো হ'ল ইয়াৰ গোন্ধ, বহুতেই ধুনীয়া গোন্ধ। আৰু তৃতীয় ভাল লগা কাৰণটো হৈছে যে ই আমি আগতে সনা ক্ৰীমৰ দৰে ডাঠ নহয়, কাৰণ ই জেল ফৰ্মত আছে। চ' অইলি স্কিন আৰু নৰ্মেল স্কিনৰ বাবে এই জেল মইশ্চাৰাইজাৰটো বহুতেই ভাল হ'ব, কাৰণ ই আমাৰ স্কিনত বহুত ধুনীয়াকৈ মিলি যাব, বহুত সোনকালে শুকাই যাব, স্কিনখন হাইড্ৰেট কৰিব, স্মুথ কৰিব আৰু এটা ধুনীয়া মেট ফিনিছ আনি দিব। এতিয়া আহোঁ প্ৰডাক্ট কোৱান্টিটিলৈ। ইয়াত কোৱান্টিটি আছে 100 গ্ৰাম আৰু ইয়াৰ প্ৰাইচটো হৈছে 215 টকা। আপোনালোকে যদিহে এই ডাঙৰ জেলটো কিনিব নিবিচাৰে, ইয়াৰ 50 গ্ৰামছৰ প্ৰডাক্টটো পোৱা যায়, আপোনালোকে সেই 50 গ্ৰামছৰ প্ৰডাক্টটো ট্ৰাই কৰি চাব পাৰে। এতিয়া আহোঁ ইয়াৰ চেল্ফ লাইফলৈ। ইয়াৰ চেল্ফ লাইফ হৈছে 2 বছৰ, অৰ্থাৎ 2 বছৰলৈ আপুনি এই জেলটো আৰামছে ইউজ কৰিব পাৰে। অৰেঞ্জ অৰ্থাৎ কমলা টেঙাত ভিটামিন চি থাকে, আৰু ভিটামিন চি আমাৰ স্কিনৰ বাবে বহুতেই উপকাৰী হয়। ই আমাৰ স্কিন টোন ইম্প্ৰুভ কৰে, আমাৰ স্কিনৰ ইলাষ্টিচিটি ইম্প্ৰুভ কৰে, আৰু ই এণ্টি অক্সিডেণ্টত বহুত ৰিচ হয়। গুড ভাইবছৰ এই অৰেঞ্জ জেলটোৱে আমাৰ স্কিন নাৰিছ কৰে, মইশ্চাৰাইজ কৰে, আমাৰ স্কিনখনক ৰেডিকেলছৰ পৰা প্ৰটেক্ট কৰে, আৰু স্কিনখন প্ৰটেক্ট কৰি ৰাখিবলৈ অইল ৰেগুলেট কৰে। এই জেলটোৱে আমাৰ স্কিনখন ডেমেজ, ডাল আৰু অইলি হ'বলৈ নিদিয়ে। এই জেলটোৰ 100 গ্ৰামছৰ দাম যদিও 215 টকা হয়, পাৰ্পলত কিন্তু বহুতেই ভাল অফাৰ চলি থাকে, আৰু কেতিয়াবাতো বহুতেই বেছিকৈ ডিছকাউণ্ট দি দিয়ে। চ' আপোনালোকে পাৰ্পলত ডিছকাউণ্ট চলি থকা সময়ত এই জেলটো কিনি ল'ব পাৰে। এই জেলটোৰ টেক্সচাৰ বহুতেই লাইট হয়। মই আগতে ইমান লাইট মইশ্চাৰাইজাৰ কেতিয়াও সানিয়েই পোৱা নাই। এই জেলটো সনাৰ আগতে আপুনি ফেচ ৱাছ ইউজ কৰি ভালদৰে মুখখন পৰিষ্কাৰ কৰি ল'ব, আৰু তাৰপিছত ধুনীয়াকৈ মাছাজ কৰি এই জেলটো লগাই ল'ব। তো আহক এতিয়া মই আপোনালোকক এবাৰ এই জেলটো ইউজ কৰি দেখুৱাওঁ। জেলটোৰ কালাৰ লাইট অৰেঞ্জ কালাৰ হয়। আচলতে ইয়াৰ গ্লাছ কণ্টেইনাৰটোৰ কালাৰটো অলপ ডাৰ্ক, চ' এই জেলটো অলপ ডাৰ্ক যেন লাগে, কিন্তু আচলতে ইয়াৰ কালাৰটো লাইট অৰেঞ্জ কালাৰ। ইয়াৰ গোন্ধটো মোৰ ইমানেই বেছি ভাল লাগে যে লগাই থাকিবলৈ মন যায়।
আপোনালোকে দুই ধৰণেৰে এই জেলটো মুখত লগাব প্ৰথমতে হ'ল সাৰ্কুলাৰ মোচন আৰু তাৰ পিছত হ'ল আপৱাৰ্ড মোচন সাৰ্কুলাৰ মোচন বাৰু কি আমি যেনেদৰে ঘূৰণীয়াভাৱে ক্ৰীম এটা লগাও সেইটো হৈছে সাৰ্কুলাৰ মোচন আৰু আপৱাৰ্ড মোচন মানে হ'ল আপৱাৰ্ড অৰ্থাৎ তলৰ পৰা ওপৰলৈ আমি যেনেদৰে মাসাজ কৰোঁ সেইটো হ'ল আপৱাৰ্ড মোচন জেলটো লগোৱাৰ 2 বা 3 মিনিট পিছতে ই বহুত ধুনীয়াকৈ শুকাই যায় আৰু এনেকুৱা নালাগে যে আমি মুখত কিবা লগাইছোঁ মোৰটো এইটো বহুত ভাল লাগিছে আপোনালোকৰো নিশ্চয় ভাল লাগিব সৰুতে এনেকুৱাকৈ ভবাই নাছিলোঁ যে এনেকুৱা ধৰণৰ কিবা ক্ৰীম ওলাব যিটো সনাৰ পিছতো মুখখন চিপচিপিয়া হৈ নাথাকিব আজিকালি যুগৰ উন্নতি হৈছে নতুন বস্তু ওলাইছে চ' বহুত ভাল লাগিছে এইটো মোৰ ইউজ কৰি আৰু এইটো শেষ হোৱাৰ পিছত নিশ্চয় মই এইটো ৰিপাৰ্চেছ কৰিম তো ফ্ৰেণ্ডছ এইটো আছিল আমাৰ আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে আৰু ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল তেনেহ'লে ভিডিঅ'টি এটা লাইক কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু লগতে মোৰ গীতুৰ পৃথিৱী ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে চেনেলটো বেল বাটনটো দবাই দিব তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে লাভ কৰিব তো ফ্ৰেণ্ডছ আজিলৈ এইখিনি নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই